गसाइगाव माटियापारा आंचलिक गोदान मावफुं आक्रासुआ दिनै समायखिरा लाबाय। गसाइगाव माटियापारा गेजेर फरायसालिनि सिथ्लायाव दुलाराय कच राजबंशी फरायसा आफाद माटियापारा आंचलिक कमिटिया दिनै समायखिरा लाबाय। बेजों लोगोसे मोनसे मावफुं मेलबो लानाय जायो। माटियापारा आंचलिक सहयोगत 3 জোড়া কাৰ্যসূচী চলি আছে। যিখন নতুনকৈ আঞ্চলিক গঠন হৈছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মাটিয়াপাৰা আঞ্চলিক এই আঞ্চলিক সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি নাগৰিক সভা তথা ৰাইজৰ লগত বিভিন্ন ধৰণৰ মত বিনিময় কৰাৰ আমি আলোচনা কৰি আছো যে আগন্তুক দিনত আমি কেনেকৈ আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী এই সমস্যা আমি কেনেকৈ সমাধান কৰিম এই ক্ষেত্ৰত আমি বিভিন্ন আমাৰ বক্তব্য মাতিছোঁ তথা ৰাইজৰ লগত আমি সচেতন টোটালি আমি কেনেকৈ আগবাঢ়িম কাৰণ আজি আপোনালোকে গম পায় অসমৰ মানুহে গম পায় যে কোচ ৰাজবংশী জনগোষ্ঠী এটা বৃহৎ জনগোষ্ঠী আজি বহুত দিনৰ পৰাই আমি দীৰ্ঘদিন দশক ধৰি আমি আন্দোলন কৰি আহিছোঁ আজিৰ তাৰিখত কোনো এটা চৰকাৰে কি কংগ্ৰেছ কি বিজেপি কি এজিপি কোনো এটা চৰকাৰ আজিৰ তাৰিখত কিন্তু কোনো ধৰণৰ বাস্তৱত পৰিলক্ষিত হোৱা নাই তো আমি যোৱা এক্সিকিউটিভত আমি কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত লৈছোঁ যে প্ৰথমতে আমি জাতি গঠন প্ৰক্ৰিয়াটো আমি আগবঢ়াই নিয়ে যাম যাতে চৰকাৰে আমাক কোনো ধৰণৰ ৰাজনীতি কৰি বা ষড়যন্ত্ৰ কৰি যাতে আমাৰ মাজত কোনো ধৰণৰ ভাগ বিতৰণ কৰিব নোৱাৰে আমি ইতিমধ্যে গম পাইছোঁ আমাৰ মাজত বহুতো ভাগ বিভক্ত কৰি আছে টোটালি এটা পলিটিকেল ষড়যন্ত্ৰ আছে আমাৰ সন্দেহ হৈছে সেইকাৰণে আমি ভাল পদক্ষেপ লৈছোঁ প্ৰত্যেকখন গাঁৱে ভূঞে শ্ৰীৰামপুৰৰ পৰা মাজুলীলৈকে আমি প্ৰত্যেকখন অঞ্চলতে আমি নাগৰিক সভাৰ জৰিয়তে ৰাইজক সচেতন কৰিম যে আগন্তুক দিনত আমি কেনেকৈ জাতিটোক উদ্ধাৰ কৰিম আমি আক্ৰাসুই জন্ম লগ্নৰ পৰাই আমি বেলেগ একো বিচৰা নাই আমি বিচাৰিছোঁ যে আমাৰ যিখিনি সাংবিধানিক অধিকাৰ এইখিনিক আমাক লাগে আজি 1990 চনৰ পৰা আক্ৰাসুই জন্ম হৈ আৱাজ দি আছে বা দাবী কৰি আহি আছে যে কোচ ৰাজবংশী মানুহখিনিক জনজাতিকৰণ কৰিব লাগে যি আমাৰ পৃথক ক্ষমতাবোৰ ৰাজ্য আছিল আমাক এইখিনি দিব লাগে কেএচি আমি কেতিয়াও বিচৰা নাই চৰকাৰে কিবা এটা ভাবি আমাৰ সংগ্ৰামৰ প্ৰতি সন্মান জনাই আমাক কেএচি দিছে আমি বাৰম্বাৰ ৱেলকাম কৰিছোঁ কিন্তু বৰ্তমান ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ চৰকাৰৰ কিন্তু কোনো ধৰণৰ এটা বাস্তৱত আমি কিবা এটা পৰ্যায়ে ভাল এটা পদক্ষেপ ল'ব বুলি আমি এতিয়ালৈকে আমি আশা কৰা নাই সৰু সুৰা কিবা এটা বাজেট দিছে এইখিনিতে মানে ছেটিছফাই নহয় আমি দাবী কৰিছোঁ যে একচুৱেলি যদি আপোনালোকে স্বতন্ত্ৰৰ পৰা আমাক কেএচি কিবা এটা ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰিছে আপোনালোকে সঠিক পুঁজি দিয়ক যাতে সেই অঞ্চলৰ মানুহখিনি যাতে যথেষ্ট পৰিমাণে যাতে উন্নতি সাধন হয় বিভিন্ন জনগোষ্ঠীৰ মাজত যাতে ডেভেলপ হয় শিক্ষাৰ পৰা আৰম্ভ কৰি সামাজিক যিখিনি কাম আছে এইখিনি যাতে ভালকৈ মানে সাকসেস কৰিব পাৰে দেখা গৈছে যে এইটো এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ঐতিহাস এইটো টোটালি অপমান কৰিছে দুদিন আগতে যিখন সংবাদ মাধ্যমত ওলাইছিল যে গুৱাহাটীটো পাণ্ডু যেতিয়া নতুন পথ ওলাইছে বা নতুন পথ সৃষ্টি কৰিছে তাতে নামকৰণক লৈ আমি ইতিমধ্যে তীব্ৰ বিৰোধিতা কৰিছোঁ আমি